Hey guys, good morning. আপোনালোক সকলোকে মোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এতিয়া মই যিমান কাপোৰ স্ক্ৰীন প্ৰিন্টিং কৰি আছোঁ তাকে ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। কাপোৰ কেইযোৰ বগা তাতে মৌৰা চৰাই ফুল কৰিছোঁ। কেনেকুৱা লাগিছে বাৰু দেখিবলৈ জনাবচোন। এযোৰ হ'ল এযোৰ কলা ৰং দি কৰিছোঁ আৰু এযোৰ কেনেকুৱা লাগিছে বাৰু জনাবচোন। আমি এতিয়া মই আছোঁ ঘৰত। কালি আহিলোঁ ঘৰলৈ। আচলতে কালিৰ পৰা বহিছে এইটো কি কয় ঘাঁহিগাঁও মেল বজাৰত মেলা বহিছে। আমি সন্ধিয়া তাত মেলা চাবলৈ গ'লোঁ। কালি আৰম্ভই হৈছে, দোকান ইমান খোলা নাই আৰু ভাবিলোঁ এপাক তাত চাই আহোঁ। চাই পেলাই বাহিৰে ঘৰলৈ আহিলোঁ। কালি ৰাতি ঘৰতে থাকিলোঁ। তাৰপিছত এতিয়া আবেলিয়ে হ'ব হৈছে আৰু 3টা বাজিছে, ঘৰলৈ যাম আৰু। তাৰ মেলাত ছোৱালীয়ে একদম কি ফূৰ্তি কৰিছে, একদম চকৰিবিলাকত উঠিব পাইছে। গাড়ীত উঠাই দিছোঁ। ইয়াতে মই ভিডিঅ'টো এড কৰি দিম বাৰু। তাৰপিছত এতিয়া যাম আৰু ঘৰলৈ। ভাবিলোঁ আমাৰ ঘৰত পদুনা আৰু এইটো কি কয় মচন্দৰী গছ নাই, আমাৰ ঘৰৰ পৰা লৈ গৈছোঁ। আমাৰ ঘৰত পূৰা ঠাহ খাই লাগি আছে। তাকে দেখাওঁ বলকচোন কেনেকুৱা একদম পূৰা ঠাহ খাই লাগি আছে। কেইটামান ঘৰলৈ লৈও যাম। তাকে ভাবিলোঁ এটা ভিডিঅ' কৰি লওঁ। এইখিনি হৈছে মচন্দৰী পাত, একদম ডাঙৰ হৈ আছে। দুজোপামান লৈ যাওঁ, তাতে ৰুই থ'ম ঘৰত। কানিব বা ওচৰে যাব লাগিব তাই কানিব নহ'লে। ধৰি লোৱা এইটো খুলি পেলালা। ভয় কৰা নাই, ধুনীয়াকৈ একদম ঘূৰি আছে। আমি ভাবিছিলোঁ কান্দিব নেকি, ভয় কৰিব নেকি তাই। নাই, তাই আমনি কৰা নাই, একদম ভাল পাইছে তাই। এইটো হৈছে পূজাৰ মণ্ডপটো আনিছে। এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই আৰু বনাই আছে। পূজালৈকে হৈ যাবগৈ আৰু। দেখিবলৈ বৰ ধুনীয়া লাগিছে। আমি আকৌ এদিন আহিম বাৰু, ভালকৈ তেতিয়া ভিডিঅ' কৰিম। এতিয়া দোকানবিলাকো তেনেকৈ ইমান হোৱা নাই, অলপ হৈছে আৰু। Hello. কোনটো ল'বা? এইটো লাগিব নাই? এইটো লাগিব নাই? এইটো লাগিব, এইটো লোৱা। লয় নে নলয় চাই লয়। এইটো চোৱা, এইটো আৰু কেনেকুৱা আছে বেলেগ হাফ পেণ্ট আছিলে নহয়। হা? এইটো হাফ পেণ্ট কি ল'ম? মোৰ হাফ পেণ্ট আৰু কোট এইটো কি? বান্দৰ? এইটো বান্দৰ? একো নহয়, এইটো ঠিকে আছে। এইটো হাতী। পুৰা ফানা। নাই ফটা। এইটো পিং মাৰি ল'বি না। হা? এইটো লাগিব নেকি ভুটো?
কোনটো ল'বা তুমি চোৱাচোন কোনটো এইটো ল'বা এইটো লোৱা লাগে কোনটো কোনটো এইটো নালাগে এইটো লাগে এইটো কুলাটো লাগে নেকি এইটো লাগে লাগে হা এটা আছে এইটো নেকি पूजा उजा में पूरा मौके लागे लाइव कर हाथ से पहले में सब कुछ कुके कर लेना खबे লাগিব এইটো লাগিব এ ভাই এইটো দে খুলি থোৱা আছে এইটো হয় এইটো আছে কিমান 50 50 দিম পুৰা হেৰি হ'লে যত্ন হ'লে ভাল হয়নে সবখিনি হ'ব আৰু 2 দিন बड़ा वाला नहीं होगा মুনুমাই দেখাই থৈ আগে যা মুনুমাই দেখাই থৈ আগে বানত যা এই তাতে মুনুমাই আছে দেখাই থৈ আগে যা এইজনী মাহীজনী বাই বাই যোৱাগে যা বাই এতিয়া ঘৰ আহি পাই গ'লোঁ সন্ধিয়া সময়ত ভাইটিয়ে মেগী খায় ভাইটি আৰু মই খাম মেগী অকণমান বনাইছোঁ ইফালে হাজবেণ্ডে চুপ বনাব খাচী মাংস অকণমান আনিছে মানে ঠেং আনিছে হাৰ্ডি আনিছে এনেকৈ চুপ বনাবৰ কাৰণে কি কৰিছে ওইবিলাক এই তাপবিলাক মানে কৰিবি দে কচি তাপা চুপ বনাবৰ কাৰণে লৈছে আদাৰ পেষ্ট আদা নহৰু এইখিনি জালুকৰ গুড়ি জলকীয়া পিঁয়াজ আৰু পদিনা অকণমান পিচি লৈছে এনেকৈ কেৰাহীখনতে তেল অকণমান দি এতিয়া পিঁয়াজ দিছে এতিয়া আদা নহৰু পেষ্টটো দিলে জলকীয়া জালুকৰ গুড়ি অকণমান হালধিও দিব নিমখ হালধি দি মাংসখিনি অকণমান ভাজি ল'ব 5-10 মিনিটৰ কাৰণে ভাজি ল'ব এতিয়া মাংসখিনি ভজা হৈ গ'ল প্ৰেছাৰ কুকাৰটোতে অকণমান 2 গিলাচমান গৰম পানী তাতে লৈ পেলাই তাতে মাংসখিনি দি দিছে তাৰপিছত এইটো 20 পৰা 30টামান হুইচেল মাৰিব দিব তাৰপিছত ৰেডি হৈ যাব আৰু
হাজবেণ্ডৰ হাতৰ স্পেচিয়েল মটন চুপ ৰেডি হৈ গ'ল। খাবলৈ বহুত টেষ্টি হৈছে, মানে বহুত আৰু মোৰ পূৰা চৰ্দি লাগি আছিলে, পূৰা জালুক ঠিকছে দি দিছে, একদম পূৰা খাই দিছোঁ আৰু। আজিৰ ভিডিঅ'টো ইমানেই আছিলে আৰু।